আমি গৈ আছোঁ ইউথ ফেষ্টিভেলত চিলাপথাৰৰ কাৰেং চাপৰিত অনুষ্ঠিত হ'বলগীয়া ইউথ ফেষ্টিভেলত গৈ আছোঁ আৰু আমি আছোঁ বালিপুৰা ট্ৰেইন ষ্টেচনত লাল চাহ খাই আছোঁ অলপ ঠাণ্ডা লাগিছে কাৰণে যিকে নহওক 4 দিনৰ কাৰ্যসূচীত আমি গৈ আছোঁ আজি 26 তাৰিখৰ পৰা আমি 4-5 দিনৰ কাৰ্যসূচীত আমি গৈ আছোঁ য'ত আহিব দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া তেখেত আহিব মুখ্য অতিথি ৰূপে তেওঁ উপস্থিত থাকিব আৰু আমি গোটেই জীয়াভৰলিৰ পৰা প্ৰায় 200জনমান আমি যাত্ৰী আমি গৈ আছোঁ ট্ৰেইন যোগে আৰু নিশ্চয় মিচিংৰেঙাম ৰৈ আমি ফাইনেলি ট্ৰেইনত উঠি গ'লোঁ গৌৰৱৰ বিষয় এইটোৱে যে মিচিং ইউথ ফেষ্টিভেলত জীয়াভৰলিৰ পৰা আমি যি কালচাৰ টীম গৈ আছোঁ